নমস্কাৰ বন্ধুসকল, স্বাগতম জনালোঁ নতুন আপডেটলৈ। আশা কৰোঁ সকলোৱে ভালে আছে। সকলো কাৰণে ভাল খবৰ এটা লৈ আনিছোঁ। যিহেতু অসম পুলিচ ABUB হওক, APR হওক, গাৰ্ডমেন হওক, আমাৰ সকলোৰে ৰিটেন এক্সাম 20 তাৰিখে হ'ব আৰু আমাক সকলোকে ৰিটেন এক্সামৰ কাৰণে চেণ্টাৰ চিলেক্ট কৰিবলৈ কৈছিল আৰু নিজৰ নিজৰ চইচত আমাক চেণ্টাৰ চিলেক্ট কৰাৰ সুবিধা দিছিল। চ' বৰ্তমান মই এখন ন'টিচ পাইছোঁ চেণ্টাৰৰ ভেন্যুৰ ওপৰত, যিখন ন'টিচত এক্সামৰ ভেন্যু মানে কোনখন ডিষ্ট্ৰিক্টত কিমানখন স্কুলত ৰিটেন এক্সাম হ'ব আৰু কোনখন স্কুলত কিমান ল'ৰা ছোৱালীয়ে ৰিটেন এক্সাম দিব পাৰিব আৰু ক'ত ৰিটেন এক্সাম হ'ব, এই ন'টিচখনত সকলো উল্লেখ কৰিছে। চ' এই ভিডিঅ'টোৰ জৰিয়তে সকলোৱে গম পাব কোনখন ডিষ্ট্ৰিক্টত কিমান ল'ৰা ছোৱালীয়ে ৰিটেন এক্সাম দিব পাৰিব, কোনখন ডিষ্ট্ৰিক্টত কিমানখন স্কুলত ৰিটেন এক্সাম হ'ব বা ক'ত ৰিটেন এক্সাম হ'ব। চ' ভিডিঅ'টো শেষলৈ চাব বুলি আশা কৰিলোঁ। এইখন হ'ল আমাৰ ৰিটেন এক্সামৰ ভেন্যু। এইখন ভেন্যুত উল্লেখ কৰিছে যে আমাৰ কোনখন ডিষ্ট্ৰিক্টত কিমানখন স্কুলত কলেজত আমাৰ ৰিটেন এক্সাম হ'ব আৰু আমাৰ কোনখন স্কুলত আমাৰ কিমান কেণ্ডিডেটে ৰিটেন এক্সাম দিব পাৰিব। এইখন হ'ল যোৰহাটৰ টোটেল 1 2 3 4 এনেকৈ 11খন স্কুল কলেজত ৰিটেন এক্সাম হ'ব আৰু ইয়াত ছাইডত দি দিছে কোনখন স্কুলত কিমান কেণ্ডিডেটে দিব পাৰিব। 340, 460, 340 এনেকৈ টোটেল 3920। তাৰপিছত নেক্সট হ'ল কাৰ্বি আংলঙত টোটেল চেণ্টাৰ 4টা। ইয়াত 4খন স্কুল কলেজত ৰিটেন এক্সাম হ'ব আৰু ইয়াত ছাইডত দি দিছে 300, 540, 220 এনেকৈ কেণ্ডিডেটে ৰিটেন এক্সাম দিব পাৰিব। নেক্সট মই আপোনালোকক দেখাইছোঁ কাছাৰ ডিষ্ট্ৰিক্টত টোটেল চেণ্টাৰ হ'ল 6টা। 6খন স্কুল কলেজত ৰিটেন এক্সাম হ'ব কাছাৰ ডিষ্ট্ৰিক্টত আৰু এনেকৈ টোটেল কেণ্ডিডেট হ'ব 3220 তাত ৰিটেন এক্সাম দিয়া আৰু ধুনীয়াকৈ ছাইডত উল্লেখ কৰিছে যে কোনখন স্কুলত কিমান কেণ্ডিডেটে ৰিটেন এক্সাম দিব পাৰিব। তাৰপিছত নেক্সট ডিষ্ট্ৰিক্টখন হ'ল কামৰূপ মেট্ৰত যিসকলে চেণ্টাৰ চিলেক্ট কৰিছিল ৰিটেন এক্সামৰ কাৰণে টোটেল চেণ্টাৰ হ'ল কামৰূপ মেট্ৰ গুৱাহাটী। 21খন স্কুল কলেজত ৰিটেন এক্সাম হ'ব আমাৰ ABUB হওক বা APR হওক, গাৰ্ডমেন হওক, যিখিনি পদত আমাৰ ৰিটেন এক্সাম হ'ব 20 তাৰিখে। চ' টোটেল ইয়াত ছাইডত দি দিছে কেণ্ডিডেট কোনখনত কিমান হ'ব, টোটেল 8660। কামৰূপ মেট্ৰত বহুত হ'ব কেণ্ডিডেট গুৱাহাটীত। নেক্সট মই আপোনালোকক দেখাইছোঁ নেক্সট ডিষ্ট্ৰিক্টখন হ'ল কোকৰাঝাৰত টোটেল স্কুল কলেজ 12টা চেণ্টাৰত হ'ব ৰিটেন এক্সাম আৰু ছাইডত উল্লেখ কৰিছে কোনখন স্কুলত হওক বা কোনটো চেণ্টাৰত কিমান কেণ্ডিডেটে ৰিটেন এক্সাম দিব পাৰিব। নেক্সট ডিষ্ট্ৰিক্টখন হ'ল শোণিতপুৰ টোটেল হ'ব 9টা চেণ্টাৰ, 9খন স্কুল কলেজত হ'ব ৰিটেন এক্সাম আৰু ইয়াত ছাইডত দি দিছে ধুনীয়াকৈ 580, 260 এনেকৈ টোটেল ৰিটেন এক্সাম দিব পাৰিব শোণিতপুৰত 3940। তাৰপিছত নেক্সট ডিষ্ট্ৰিক্টখন হ'ল নলবাৰী ডিষ্ট্ৰিক্টত 3টা চেণ্টাৰত হ'ব, 3খন স্কুল কলেজত হ'ব আৰু 580, 460 টোটেল 1620জন কেণ্ডিডেটে দিব পাৰিব ৰিটেন এক্সাম নলবাৰীত। তাৰপিছত নেক্সট হ'ল ডিব্ৰুগড়ত টোটেল 10টা চেণ্টাৰত হ'ব ৰিটেন এক্সাম, 10খন স্কুলত হ'ব স্কুল কলেজত আৰু টোটেল ডিব্ৰুগড়ত হ'ব 5000 ল'ৰা ছোৱালী ৰিটেন এক্সাম দিব পাৰিব ডিব্ৰুগড়ত আৰু 10টা চেণ্টাৰত ৰিটেন এক্সাম হ'ব ডিব্ৰুগড়ত। চ' এই ন'টিচখন আমাৰ ৰিটেন এক্সামৰ চেণ্টাৰ ভেন্যুৰ ওপৰত আছিল আৰু এইখন অফিচিয়েলি অহা নাই, হয়তো অফিচিয়েলি আহিব পাৰে আৰু নাহিলেও আমি গম পাম ইয়াৰে কোনোবা এখন স্কুল বা কলেজত আমাৰ ৰিটেন এক্সাম হ'ব আৰু আমাৰ এডমিটত উল্লেখ থাকিব আমাৰ কোনখন স্কুলত বা কোনখন কলেজত আমাৰ ৰিটেন এক্সাম হ'ব। চ' আমি সেই অনুযায়ী যাব লাগিব আমি ৰিটেন এক্সাম দিবলৈ। চ' সকলোৱে ভালকৈ প্ৰিপাৰেশ্যন কৰক এইকেইদিন। ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰিব আৰু যদি মোৰ চেনেলত প্ৰথমবাৰ নাই আহিছে তেতিয়াহ'লে প্লিজ চেনেল ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো অল কৰি ৰাখিব যাতে মই এটা ভিডিঅ' ন'টিফিকেশ্যন সকলোৱে পায়। জয় হিন্দ।